সাজি কাচি মই ওলালোঁ নামঘৰলৈ বুলি। আজি নামঘৰত আছে ভাওনা সভা। ৰাতিলৈ প্ৰদৰ্শন হ'ব বিপ্ৰ দামোদৰৰ আখ্যান নাটভাগ। ভণ্টিহঁতৰ লগত খাই ল'লোঁ খিচিৰি খাই মই আহিলোঁ ঘৰ। আজিৰ নাটভাগত মই ওলাম ৰুক্মিণী চৰিত্ৰত আৰু মোক সজাই দিবলৈ বাহঁত আহি পাই গ'লি। আৰু এইটো হৈছে মোৰ ফাইনেল লুক। আৰু মোক ইমান ধুনীয়াকৈ সজাই দিয়া আঁৰৰ আৰ্টিষ্টগৰাকী এগৰাকী। এয়া ভাওনাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভাওনা চাই বাৰু কোনে কোনে ভাল পায়